হে হোৱাটছআপ গাই সকলে কেনেকুৱা আছে সকলোক আন্তৰিক শুভেচ্ছা জনাই আজিৰ ভিডিঅ'টো মই আৰম্ভ কৰিছো যিসকলে ভাবি আছে যে ফ্ৰী ই ৰিক্সা আৰু মফেট বাইকৰ বাবে এপ্লাই কৰিব এইটো কোন কোন মানুহে পাব কোন কোন কেণ্ডিডেটে এই কোন কোন কেণ্ডিডেটে ফ্ৰী ই ৰিক্সা আৰু মফেট গাড়ীবিলাক পাব আজিৰ এই ভিডিঅ'টো আপোনালোকক সম্পূৰ্ণভাৱে দেখাম মোৰ ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰিব লাইক কৰিব আৰু সাবস্ক্ৰাইব নতুন হলে সাবস্ক্ৰাইব কৰিব বন্ধুসকল জানে যে কিছুদিন আগতে ঘোষণা হৈছে যে ভাষিক সংখ্যালঘু যিবিলাক আছে সেইসকলৰ বাবে ফ্ৰী ই ৰিক্সা আৰু মফেট গাড়ী আপোনাক প্ৰদান কৰিব কিন্তু কোনে কোনে পাব ভাষিক সংখ্যালঘু কোনবিলাক মানুহ হয় এইবিলাক কি সকলো ধৰ্মৰ মানুহ হয় না অকল কিবা একটা সম্প্ৰদায়ৰ মানুহ হয় এইটো আজি এই ভিডিঅ'ৰ মাধ্যমে আপোনালোক ক'বলৈ মই যত্ন কৰিম শিলা দত্তই এইটো একেবাৰে প্ৰচাৰ কৰিছে যে ল্যাঙ্গুৱেজ সংখ্যালঘু মানুহক দিব তাৰ পিছত এটা ভিডিঅ' আহিলে যে ভিডিঅ'ত চালো যে হেতু কৈ দিলে স্পষ্ট কৰিলে যে ভাষিক সংখ্যালঘু মুছলমান সকলে নহয় মুছলমান সকলে এইটো অপৰভাৱে নহয় কাৰণ মুছলমান হল অসমৰ সংখ্যালঘু মানুহ কিন্তু ইহঁতে ভাষিক সংখ্যালঘু নহয় কাৰণ আমি যিমান মুছলমান মানুহ আছো সকলো আমাৰ ভাষা আমি যেটো লিখো এটা আমি এছামিসতে লিখো অসমীয়াতে লিখো এটো আমি ইংলিশ অথবা হিন্দী অথবা বেঙ্গলীত না লিখো তো গতিকে চাবলৈ গলে দেখা যায় অসমত ভাষিক সংখ্যালঘু হল আপোনাৰ বঙালী ভাষা আৰু হিন্দী ভাষা এটো ভাষিক সংখ্যালঘু সিহঁতে খালি এপ্লাই কৰিব পাৰে আৰু বাকি কোনেও এপ্লাই কৰিব নোৱাৰে আজিৰ ভিডিঅ'টো ইমান ইনফৰমেশন আছিল যিহঁতৰ ডাউট আছিল কোনে কোনে এপ্লাই কৰিব পাৰে নোৱাৰে ইহঁতৰ বাবে ডাউটটো ক্লিয়াৰ কৰি দিলো আজিৰ ভিডিঅ'টো ইমানেই অন্ত কৰিম যদি ভাল লাগে থাকে ইনফৰমেশনটো মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব লাইক শেয়াৰ কৰি মোৰ লগতে থাকিব